हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल आसाम इंग्लिश स्टाडी। सो बंधु बान्धৱসকল ইয়াৰ আগৰ ভিডিঅ'ত আমি চেপ্টাৰ 1ত আলোচনা কৰিছোঁ ইংলিছ গ্ৰামাৰৰ টেন্সৰ বাক্যকেইটাৰ বিষয়ে আমি আলোচনা কৰিছোঁ। তো আজি আমি চেপ্টাৰ 2ত আলোচনা কৰিম যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ নীতি নিয়মবিলাক আলোচনা কৰিম। আমি নিয়মসমূহ আমি আজি লিখি দিম যে আমি কেনেকৈ গম পাম যে এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হ'ব আৰু কেনেকৈ কৰিব লাগিব যে প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'লে কেনেকৈ কৰিব লাগে এই নীতি নিয়মবিলাক আমি কি ভালকৈ বুজাই দিম লিখি দিম। সো বন্ধু বান্ধৱীসকল আমি এতিয়া লেট নকৰি কি আমি এতিয়া গ্ৰামাৰৰ বিষয়ে আলোচনা কৰিবলৈ আৰম্ভ কৰোঁ। সো বন্ধু বান্ধৱীসকল তোমালোকে কি আমাৰ এই চেনেলটো কি সাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা যাতে কি সকলোৱে আমাৰ ভিডিঅ'টো চাই যাতে সকলোৰে সহায় হ'ব পাৰে। সো বন্ধু বান্ধৱীসকল আমি ইয়াৰ আগৰ ভিডিঅ'ত প্ৰেজেন্ট টেন্সৰ বাক্যকেইটা আমি আলোচনা কৰিছোঁ। তো আজি আমি আলোচনা কৰিম এই বাক্যকেইটাৰ মানে গঠন সূত্ৰবিলাক আলোচনা কৰিম। সো এক নম্বৰত আছে কি প্ৰেজেন্ট ইনডিফিনিট টেন্স। প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ গঠন সূত্ৰ হ'ল কি যে সাবজেক্ট প্লাস মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম প্লাস অবজেক্ট। আমি যেতিয়া কোনো এটা বাক্য প্ৰেজেন্ট ইনডিফিনিট টেন্সত কৰিম তেতিয়া কি আমাৰ এই সূত্ৰ অনুযায়ী কৰিব লাগিব, এই গঠন সূত্ৰ অনুযায়ী। প্ৰথমতে আমাৰ সাবজেক্ট দিব লাগিব, তাৰপিছত কি মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো দিব লাগিব, তাৰপিছত কি অবজেক্টটো দিব লাগিব। ঠিক তেনেদৰে কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠন সূত্ৰ হ'ল যে সাবজেক্ট প্লাস এম অবলিক ইজ অবলিক আৰ প্লাস মেইন ভাৰ্বৰ লগত আইএনজি প্লাস অবজেক্ট। ঠিক সেইদৰে কি যে প্ৰেজেন্ট পারফেক্ট টেন্সৰ গঠন সূত্ৰ হ'ল কি যে সাবজেক্ট প্লাস হ্যাভ বা হ্যাজ প্লাস মেইন ভাৰ্বৰ পাস্ট পার্টিসিপল প্লাস অবজেক্ট। প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ গঠন সূত্ৰ হ'ল কি যে সাবজেক্ট প্লাস হ্যাভ বিন অবলিক হ্যাজ বিন প্লাস মেইন ভাৰ্বৰ লগত আইএনজি প্লাস অবজেক্ট। তো এতিয়া আমি কি পাস্ট টেন্সৰ চাৰিটা ভাগৰ গঠন সূত্ৰবিলাক আলোচনা কৰিম। ইয়াতে আছে এক নম্বৰত আছে কি পাস্ট ইনডিফিনিট টেন্সৰ গঠন সূত্ৰ হ'ল কি যে সাবজেক্ট প্লাস মেইন ভাৰ্বৰ পাস্ট ফৰ্ম প্লাস অবজেক্ট। ইয়াতে কি প্ৰথমতে সাবজেক্টটো দিব লাগিব, তাৰপিছত কি মেইন ভাৰ্বৰ পাস্ট ফৰ্মটো দিব লাগিব, তাৰপিছত অবজেক্টটো দিব লাগিব। ঠিক সেইদৰে কি পাস্ট কন্টিনিউয়াস টেন্সৰ গঠন সূত্ৰ হ'ল কি যে সাবজেক্ট প্লাস ওয়াজ বাই ওয়ার প্লাস মেইন ভাৰ্বৰ লগত আইএনজি প্লাস অবজেক্ট। ঠিক সেইদৰে কি পাস্ট পারফেক্ট টেন্সৰ গঠন সূত্ৰ হ'ল কি যে সাবজেক্ট প্লাস হেড প্লাস মেইন ভাৰ্বৰ পাস্ট পার্টিসিপল প্লাস অবজেক্ট। আৰু পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ গঠন সূত্ৰ হ'ল কি যে সাবজেক্ট প্লাস হেড বিন প্লাস মেইন ভাৰ্বৰ লগত আইএনজি প্লাস অবজেক্ট। ঠিক সেইদৰে কি ফিউচাৰ টেন্সক চাৰিটা ভাগত ভাগ কৰা হৈছে। এই ফিউচাৰ টেন্সৰ চাৰিটা ভাগৰ গঠন সূত্ৰ হ'ল কি প্ৰথমতে কি আমি ফিউচাৰ ইনডিফিনিট টেন্সৰ গঠন সূত্ৰ হ'ল কি যে সাবজেক্ট প্লাস শ্যাল বাই উইল প্লাস মেইন ভাৰ্বৰ পাস্ট পার্টিসিপল প্লাস অবজেক্ট। ফিউচার কন্টিনিউয়াস টেন্সৰ গঠন সূত্ৰ হ'ল যে সাবজেক্ট প্লাস শ্যাল বি অবলিক উইল বি প্লাস মেইন ভাৰ্বৰ লগত আইএনজি প্লাস অবজেক্ট। 3 নম্বৰটো হ'ল যে ফিউচার পারফেক্ট টেন্সৰ গঠন সূত্ৰ হ'ল কি যে সাবজেক্ট প্লাস শ্যাল হ্যাভ অবলিক উইল হ্যাভ প্লাস মেইন ভাৰ্বৰ পাস্ট পার্টিসিপল প্লাস অবজেক্ট। তো ফিউচার পারফেক্ট কন্টিনিউয়াস টেন্সৰ গঠন সূত্ৰ হ'ল কি যে সাবজেক্ট প্লাস শ্যাল হ্যাভ বিন উইল হ্যাভ বিন প্লাস মেইন ভাৰ্বৰ লগত আইএনজি প্লাস অবজেক্ট। তো এইকেইটা হ'ল কি যে এইবিলাক হ'ল কি যে গঠন সূত্ৰ। এই সূত্ৰ অনুযায়ী কি আমাৰ টেন্সবিলাক কৰিব লাগিব, কাৰেকশ্যন কৰিব লাগিব। ঠিক আছে। সো বন্ধু বান্ধৱীসকল এতিয়া আমি আলোচনা কৰিম কি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ওপৰত। প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কি নিয়মবিলাক আলোচনা কৰিম যে আমি কোনো এটা বাক্য কেনেকৈ গম পাম যে এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত কৰিব লাগিব, এইটো আমি কি এতিয়া আলোচনা কৰিম। প্ৰথমতে কি আমি আলোচনা কৰিম যে প্ৰেজেন্ট ইনডিফিনিট টেন্স কাক বলে। যি ভাৰ্বৰ কাম বৰ্তমান কালত কৰা বা হোৱা বুজায় তাক কি প্ৰেজেন্ট ইনডিফিনিট টেন্স বুলি কোৱা হয়। তো ইয়াৰ নিয়মবিলাক এতিয়া আলোচনা কৰিম। এক নম্বৰত আছে কি যে সাধাৰণতে প্ৰেজেন্ট ইনডিফিনিট টেন্স গঠন কৰোঁতে বাক্যৰ ভাৰ্বৰ কোনো পৰিৱৰ্তন নহয়। আসল বাক্যৰ সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰিব লাগে। ইয়াতে কি কৈছে যে
প্ৰেজেন্ট ইনডেফিনিট টেন্স গঠন কৰোঁতে ভাৰ্বৰ কোনো পৰিৱৰ্তন নহয়। ইয়াতে কি অকল আসল বাক্যৰ ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় ভাৰ্বৰ লগত এছ বা ই এছ যোগ কৰিব লাগে। ইয়াতে এক্সাম্পল দিয়া আছে যে দ্য ছান ছেট ইন দ্য ৱেষ্ট। তো বন্ধু-বান্ধৱীসকল এতিয়া কথা হ'ল আমাৰ পাৰ্চনটো জানিব লাগিব যে কোনটো থাৰ্ড পাৰ্চন কোনটো ফাৰ্ষ্ট পাৰ্চন এইটো আমাৰ কি জানিব লাগিব। সো এতিয়া আমি কি পাৰ্চনৰ বিষয়ে অলপ আলোচনা কৰোঁ। পাৰ্চন মানে হ'ল কি পুৰুষ। পাৰ্চন সাধাৰণতে কি তিনি প্ৰকাৰৰ যে ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু কি থাৰ্ড পাৰ্চন। যিয়ে কথা কয় তাক কি ফাৰ্ষ্ট পাৰ্চন কোৱা হয় আৰু যাক কোৱা হয় তেওঁ হ'ল ছেকেণ্ড পাৰ্চন আৰু যাৰ বিষয়ে কোৱা হয় তেওঁ হ'ল থাৰ্ড পাৰ্চন। তো ইয়াতে এটা চাৰ্ট বনোৱা হৈছে যে পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ। ইয়াতে কি ফাৰ্ষ্ট পাৰ্চন আছে। ফাৰ্ষ্ট পাৰ্চনত কি আছে যে আই, মাই, মি, মাইন এইবিলাক হ'ল ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু প্লুৰেলত আছে কি উই, আছ, আৱাৰ। আৰু ছেকেণ্ড পাৰ্চনত আছে কি ছিংগুলাৰত আছে ইউ আৰু প্লুৰেলতো কি ইউ, ছিংগুলাৰ এটাই ইউ। তো এতিয়া কি থাৰ্ড পাৰ্চনটো যে ফাৰ্ষ্ট আৰু ছেকেণ্ড পাৰ্চনৰ বাহিৰে পৃথিৱীত যিমান বস্তু আছে সকলো কি থাৰ্ড পাৰ্চন। এটা বুজালে ছিংগুলাৰ নাম্বাৰ আৰু এটাতকৈ বেছি বুজালে প্লুৰেল নাম্বাৰ হয়। তো এতিয়া আমি পাৰ্চনৰ বিষয়ে আলোচনা কৰিলোঁ। তো তোমালোকে কি পাৰ্চনটো গম পালা। তো এতিয়া আমি কি পাৰ্চনটো আলোচনা কৰিলোঁ। তো এতিয়া এক নম্বৰ নিয়মত আছে কি যে সাধাৰণতে প্ৰেজেন্ট ইনডেফিনিট টেন্স গঠন কৰোঁতে বাক্যৰ ভাৰ্বৰ কোনো পৰিৱৰ্তন নহয়। আসল বাক্যৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ লগত এছ বা ই এছ যোগ হয়। যে প্ৰেজেন্ট ইনডেফিনিট টেন্স গঠন কৰোঁতে বাক্যৰ ভাৰ্বৰ কোনো পৰিৱৰ্তন নহয়, অকল ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ লগত এছ বা ই এছ যোগ হয়। তো ইয়াতে এটা এক্সাম্পল আছে যে দ্য ছান ছেট ইন দ্য ৱেষ্ট, কি যে সূৰ্য পশ্চিম ফালে অস্ত যায়। তো ইয়াতে কি সাবজেক্টটো হল কি যে দ্য ছান কি এটা সাবজেক্ট। আমি প্রেজেন্ট টেন্সর গঠন সূত্র অনুসৰি যে সাবজেক্ট প্লাস মেইন ভার্বর প্রেজেন্ট ফর্ম প্লাস অবজেক্ট। তো আমি কি সাবজেক্টটো ললো, দ্য ছান সাবজেক্টটো ললো। এতে কি মেইন ভার্বটো হল কি যে সেট। তো এই দ্য ছানটো কি থার্ড পার্সন সিঙ্গুলার নাম্বার হওয়ার কারণে কি আমি এই ভার্বৰ লগত এছ বা ই এছ যোগ কৰিব লাগিব। তো ইয়াতে আমি এছ যোগ কৰিলোঁ এণ্ড কি অবজেক্ট ইন দ্য ৱেষ্ট। সো বন্ধু বান্ধৱীসকল আজি আমি কি ইমানে আলোচনা কৰিলোঁ। তোমালোকে কি এই নীতি নিয়মবিলাক যিকেইটা আমি নীতি নিয়ম দিলোঁ এই নিয়মবিলাক তোমালোকে কি ভালকৈ মুখস্থ কৰি লোৱা। তাৰপিছত টেন্সৰ গঠন সূত্ৰবিলাক মুখস্থ কৰি লোৱা। তোমালোকে যদি এইবিলাক মুখস্থ কৰি নলওঁ তেনেহ'লে কি আমি যে নেক্সট ভিডিঅ'ত যে বুজাই দিম তোমালোকক, তোমালোকে কি সেইবিলাক গম নাপাবা, তোমালোকে কি বুজি নাপাবা। তাৰ কাৰণে কি তোমালোকে এই নীতি নিয়মবিলাক ভালকৈ মুখস্থ কৰি লোৱা। তাৰপিছত নেক্সট ভিডিঅ'ত আমি কি ইয়াৰ পিছৰ পৰা কি আমি আলোচনা কৰিম।